ফ্ৰেণ্ডছ মই গৈ আছোঁ গুৰেশ্বৰত মানে মোৰ বন্ধু দুজনে মানে মাছৰুমৰ মানে কিবা সেই কৰিছে আৰু মানে খেতি কৰিছে এতিয়া আমি তাত গৈ আছোঁ ফাইনেলি আহি পালে বন্ধু দুজন এজনটো চিনিয়ে পায় আইডি দা লগতে পল্লৱ আমি তিনিটা গৈ আছোঁ আমি যাই আছোঁ আৰু এটা কথা কওঁ মানে লগত মানে একশ্যন কেমেৰাটো লৈ আছিলোঁ মানে চোৱাই নাই মানে চাৰ্জ আছে নে নাই অন কৰিব চাই আছোঁ মানে অন নহয় মানে কি হ'ল চাৰ্জ নাই মানে এই পিছফালে আহি আছে আইডি দা যাই আছোঁ আৰু এতিয়া চাই আছোঁ ভিডিঅ'টো ফাইনেলি আমি মুক্তাপুৰ পাৰ হৈ আহিলোঁ এইপিনে আছে আৰু এটা বস্তু দেখাই দিওঁ এইখন চাওক এইখন হ'ল মই পঢ়া কলেজখন আমি পঢ়া আৰু তই নহয় মই কি মানে ই মানে বহুত স্পীডত আহে মানে ইনুটা বহুত পিছত ৰৈ যায় একো নাই আমি অলপ লাহে লাহে যাওঁ মই যে ক'লোঁ এই আজি তাত এৰি অহা বুলি মানে এইবাৰ পূৰা ফালিছে মানে পূৰা একো নাই ফালি থাকক না কি ইয়াৰ মানে অলপ সুস্থ কমি গৈছে তাৰ সুস্থ ঠিক আছে একো নাই মানে আমি আলহীৰ ঘৰত যামতো সেইকাৰণে মানে আইডি দাই মানে কিবা ল'ব গৈছে মানে চিংৰা গম নাপাওঁ কিবা লয় চিংৰা ল'ব গৈছে লগতে আমিও খাব পাম নে কি আমিতো খামেই আৰু আমিতো পামেই আৰু ফাইনেলি আমি আহি পালোঁ আলহীৰ ঘৰ এইখনে মানে আইডি তাৰ মানে ভনীয়েকৰ ঘৰ মানে ইয়াতে বিয়া হৈছে মানে মই যে আহোঁতে কৈছিলোঁ কিবা মাছৰুমৰ কথা এইবিলাকে মানে চব মানে মাছৰুম হয় মানে আন্ধাৰ যে আহিলে তাৰমানে এইটো আমাৰ কটা হয় খেৰটো কটা হোৱাৰ পাছত আপোনাৰ বইল কৰা হ'ব বা কিছুমানে চূণ দিব পাৰে চূণ দিয়াৰ পাছত আপুনি এইটো ভৰাই দিব লাগিব এইটো পেকেটত এইটো চাওক এইটো কেমেৰা হওক এইটোত ভৰাই দিয়াৰ পাছত আপোনাৰ এইটো পলিথিন মানে লবৰ দিব লাগিব দিয়াৰ পাছত আপুনি 25 দিনলৈকে আপুনি আন্ধাৰ কোঠাত থ'ব লাগিব আন্ধাৰ কোঠাত থোৱাৰ পাছত আপোনাৰ মাছৰুমটো আপোনাৰ 25 দিনত আপুনি গজালি ওলাব গজালিটো আপোনাক দেখাই আছোঁ ইফালে আহক কেমেৰা বাৰু মই বেক কেমেৰাৰে দেখাই আছোঁ ৰ'বা ভালকৈ এইবিলাকে হয় আৰু এটা বস্তু দেখাই দিওঁ ৰ'বা এইটো যে দেখিছে যে এই নতুন গজালি মানে এয়া কাঠফুলা বুলি কয় মানে মাছৰুম এইটো ডাঙৰ হৈ যাব বহুত ডাঙৰ হ'ব ন হয় ডাঙৰ হৈ যাব এইবিলাক চাক ঢেৰ আছে মানে কেজি কেলি লাগে এটা ফুলত 1 কেজি 700 গ্ৰাম বা 500 গ্ৰাম এই চাক এইবিলাক এই আপোনালোকক যে দেখালোঁ মাছৰুমখিনি মই সেই মাছৰুমখিনি ইহঁতে কি কৰিব এতিয়া বিক্ৰী কৰিব নেকি বাৰু আমি পলৱে ক'ব বাৰু ইয়াৰ পৰা উঠাই লৈ যাম এতিয়া ইয়াৰ পৰা আমি উঠাই লৈ যাম উঠাই লৈ যোৱাৰ পাছত আমি মাৰ্কেটত দিম মাৰ্কেটে আকৌ ইণ্টাৰনেশ্যনেল মাৰ্কেটত দিব তেওঁলোকে মোটামুটি আপুনি 1600 বা 3000 টকাত বেচিব কেজি আমি ইয়াৰ পৰা যিটো বগা মাছৰুমটো আপোনাৰ 700 টকাত নিয়া যাব যিটো আপোনাৰ ক'লা হ'ব সেইটো অলপ কমিব আৰু দামটো কমিব হ'লেও মানুহ হ'লে হাতে ঠিক আছে মই মানুহ হ'ব পৰা নাই এইফালে আইডি দাম এই বহি আছে এই টিকলি এজন মানুহ হ'ল আৰু এতিয়া আৰু ইয়াতে মানুহ হোৱা মানে ময়ো মানুহ হোৱা নাই কি এয়া আমি আছোঁ এতিয়া টিকলিহঁতৰ ঘৰত এইটো টিকলি কিবা এটা ক ভিডিঅ'টো চাবা বুলি ক লাজ কৰিছে নেকি লাজ কৰে অলপ টিকলি এই বা মানে কি মানে ভিডিঅ' কৰি থকাৰ কাৰণে মানে ওচৰত আহি গৈছে মানে এনেই মানে ভিডিঅ' এইটো কেমেৰা অন কৰাৰ পিছত মানে একো নকয় এনেই মানে মোকো উঠা মানে সেই আৰু সৰু চলি না এইফালে এইটো দৌৰি গ'লে সেইফালে বহি থাকোঁতে এইফালে চাহ আহি পালে মানে পল্লৱে কি কৈ জানে নাই চাহ দিবলৈ অলপ টাইম ৰখ বোলে মই কৈছোঁ যোৰ কাম আছে অলপ মানে চাহ খাম বুলি আহিছে চাহ খাম বুলি আহিছে মানে চাহটো আৰু বেছি খাবই লাগিব নে কি এয়া ল'লোঁ চাহ এয়া চাহ মই এইফালে ভিডিঅ' বনাই থাকোঁতে এইপিনে চাহ মালপোৱা শেষ হ'ল এইফালে চাহ এখন পল্লৱৰ হাত এই বিস্কুট ফুল প্লেট শেষ কৰি দিলে আইডি আকৌ ল'ব হৈছে এইবিলাক বাদ দে এতিয়া মই লৈ কেনে মই খাই থাকিব লাগে এই চাহ প্লেট চাফা হৈ গ'ল ফোন কৰিবি আৰু চাফা মানে এইখিনিও চাফা হ'ব চাই থকা আৰু এটা কথা কৈ দিওঁ আপোনালোকক মানে ইহঁতে ওলাই গ'ল মই কৈছোঁ মই এতিয়া নাযাওঁ অলপ বহি পেলাই কাম আছে মানে সিহঁতে গ'ল মানে এটাও নাচাওঁ ইয়াতে কোনো নাই কিন্তু এতিয়াও ইয়াতে মানে বিস্কুট মানে এই মালপোৱা চালপোৱা আছে মানে এইবিলাক এতিয়া মই ভাবিছোঁ এইখিনি খাই কিনে চাফা কৰি পেলাই লাহেকৈ ওলাই যাম ময়ো
লাহে লাহে কৈ আছোঁ ভিডিঅ'টো কাৰণ শুনিব পাৰে ন চাফা কৰি দিলোঁ দিয়ক বাৰু আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বেছি দীঘল নকৰোঁ আৰু নেক্সট বেলেগ এটা ভিডিঅ'ত লগ পাম আজিলৈ এৰিছোঁ বাই জয় আই অসম বুলি কওঁ